আসসালামু আলাইকুম রহমতুল্লাহ বারাকাতু। মই বর্তমান উপস্থিত আছোঁ হোজাই জিলাৰ মুৰাদাব থানাৰ অন্তৰ্গত অক্ষকপুতাৰ গাঁৱৰ মৰহুম শফিকুৰ ৰহমান চাহাবৰ ঘৰত। তেওঁৰ এটা পুত্ৰ জন্মলগ্নৰ পৰা বিকলাংগ হৈ আছে আৰু মোৰ সতীৰ্থ নাজিৰ হুছেইন মোৰ লগত আহিছে। মই প্ৰথমে নাজিৰ হুছেইনক ক'ম যে ল'ৰাটোক দেখুৱাবলৈ। তোমাৰ নাম কি? দেউতাকৰ নাম কি? অলপ দূৰতে কোৱাচোন। শফিকুৰ ৰহমান। দেউতাক ঢুকালে ন, দুনিয়াত নাই। এতিয়া তোমালোক কেনেকৈ মানে খোৱা বোৱা কৰা, কেনেকৈ চলি আছা? মাকে কাম কৰে নেকি? কাম কৰি হৈ আছে হয় নেকি? মানুহৰ ঘৰে ঘৰে গৈ তাৰ মাজনী মানুহৰ ঘৰে ঘৰে গৈ কাম কৰি ল'ৰাটোক পোহপাল দি আছে। ল'ৰাটো একদম বিকলাংগ আৰু তেওঁলোকৰ ঘৰ যিখন ক'বলৈ গ'লে এইখন ঘৰ মানে নে কি আমি বুজিব নোৱাৰিছোঁ। এনেকুৱা অৱস্থা। ওপৰত আপোনালোকে চাওক, মই নাজিৰ হুছেইনক ক'ম ঘৰখন দেখুৱাবলৈ অলপ ভালকৈ, ঘৰৰ ওপৰফালে অলপ বিফালে অলপ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিব নাজিৰ হুছেইনে। আৰু মই ঘৰখন খুলি দিছোঁ। ঘৰৰ চাৰিওফালে নাজিৰ হুছেইনে দেখুৱাই আছে। মই ঘৰখন খুলি দিছোঁ। এইখন ঘৰৰ ভিতৰত দেখুৱাব নাজিৰ হুছেইনে। এয়া চাওক আপোনালোকে ঘৰৰ যি অৱস্থা, মানে বৰষুণ দিলে যে এটুপ এটুপকৈ বৰষুণ পৰিব ঘৰৰ ভিতৰত, তেনেকুৱা অৱস্থা। সেইকাৰণে মই সকলোকে ক'ব বিচাৰিছোঁ, যিসকলে ভিডিঅ'টো চাই আছে, এনেকুৱা পৰিয়ালৰ কাষত আপোনালোকে থিয় হওক আৰু এনেকুৱা পৰিয়ালৰ ওচৰত আপোনালোকে থিয় হৈ সাহায্য কৰক যে এখন যদি ঘৰ বনাই দিয়ে কোনোবা সদাশয় ব্যক্তিয়ে, তেলে ফেমিলিটো অলপ সুখ শান্তিত থাকিব। আৰু এই যিটো ল'ৰা মই দেখিছোঁ, ভালকৈ খোজকাঢ়িবও নোৱাৰে, চলা ফিৰাও কৰিব নোৱাৰে, ভালকৈ কথা ক'ব নোৱাৰে। আমি দেখি পেলাই বৰ মানে একদম মানে আমি মৰ্মাহত হৈছোঁ ল'ৰাটোৰ অৱস্থা দেখি। সেইকাৰণে মই সকলো ৰাইজক কৈছোঁ যে আপোনালোকে এইটো পৰিয়ালক কিবা এটা সহায় কৰক। যিহেতু ল'ৰাটোৰ বাপেক নাই আৰু মাকে কষ্ট কৰি ল'ৰাটোক পোহপাল দি আছে। মই ইয়াৰ স্থানীয় এজনী মহিলা আছে, তেখেতৰ পৰা অলপ জানিব বিচাৰিম। আপুনি কওকচোন, ল'ৰাটোৰ বাপেক মানে মৰাৰ কিমান দিন হৈছে, কিমান বছৰ হৈছে? ঢুকুৱাৰ বাপেক যে মৰিছে কিমান বছৰ হৈছে? 15-16 বছৰ হ'ব। ল'ৰাটোৰ বাপেক মানে ঢুকুৱাৰ 15-16 বছৰ হৈছে। এতিয়া মানে মাকে ল'ৰাটোক মানে পোহপাল দি আছে নেকি? মাকে কাম কৰি পেলাই মানুহৰ ঘৰত মানুহৰ মানে সাহায্য সহায় কৰি পেলাই ল'ৰাটোক মানে পোহপাল দি আছে। তিৰপাল টেংগাই পেলাই ঘৰত খোজ কাঢ়োতে মানে পৰি যায়, তাৰ মানে হেৰি নাই, শক্তি নাই শৰীৰত। আৰু কি মানুহে কিবা সাহায্য সহায় কৰে নেকি? সাহায্য দিয়ে নেকি? সাহায্য সহায় সবসময় করো আর মানুষের বাড়িতে তো কাম কাজ করে, মানুষের সাহায্য সহায় করে খাইতরা উফুয়া গুলিয়া চলে ওগুলা তাই যার দয়া জলে আমার ওলা দিতরা। আরও কুটিমুটি করে এখানে ওগুলা চাবালে গুলিয়া কোনো সুরত এক জায়গাত রান্ধেরও ভূতেরও। এয়া স্থানীয় মহিলাৰ মন্তব্য আপোনালোক শুনাইছোঁ। আৰু তেওঁ কৈছে যে ল'ৰাটোৰ বাপেক মানে ঢুকুৱাৰ 15-16 বছৰ হৈছে, এনেকৈ কষ্ট কৰি মাকে পোহপাল দি আছে। সেইকাৰণে মই লাষ্টত ক'ব বিচাৰিছোঁ, যিসকলে ভিডিঅ'টো চাই আছে, আপোনালোকে এই ল'ৰাটোৰ পৰিয়ালক কিবা এটা সহায় কৰিব বুলি মই আশা ৰাখিছোঁ।